গ্ৰহণ সমাৰোহৰ প্ৰেডৰ সমাপন হ'ব। প্ৰেডত প্ৰেড কামাণ্ডাৰ হিচাপে অংশগ্ৰহণ কৰিছিল এতিয়াৰ কনিষ্টবল অলপ আগলৈকে আছিল RC মিনময় দাস আৰু প্ৰেড কামাণ্ডাৰ প্ৰেড 2IC আছিল প্ৰাঞ্জল নাথ। 1 নম্বৰ গুল্মৰ গুলমনায়ক জ্যোতি, 2 নম্বৰ গুল্মৰ গুলমনায়ক আছিল মিনময় ৰয় আৰু 3 নম্বৰ গুল্মৰ গুলমনায়ক আছিল নিতুশীল শৰ্মা আৰু 4 নম্বৰ গুল্মৰ গুলমনায়ক ৰবেন দাস। এইসকলে আজি তেখেতসকলৰ গুল্মসকল পৰিচালনা কৰিছিল। আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ 22 নং অসম আৰক্ষী ভাৰতীয় সংৰক্ষিত বাহিনীৰ আজি পেড গ্ৰাউণ্ডৰ পৰাই তেখেতসকলৰ শিক্ষাৰ সম্পূৰ্ণ আজি শপত গ্ৰহণ সমাৰোহ তেখেতসকলৰ সমাপ্ত ঘটিব। ইয়াৰ পাছতেই নিজৰ নিজৰ মুখ্য কাৰ্যালয়ৰ জৰিয়তে বিভিন্ন স্থানত তেখেতসকলে কৰ্তব্য নিয়োজিত হ'ব। আশা কৰোঁ সকলোৱে যাতে সুন্দৰভাৱে আৰু সুস্থিৰে সুদূৰ ভৱিষ্যত আগবাঢ়ে তাৰে কামনা কৰিলোঁ। আমাৰ এই আজি প্ৰেডত অংশগ্ৰহণ কৰিলে আমাৰ সুদূৰ জামুগুৰিহাটৰ 12 নং অসম আৰক্ষী বেটেলিয়ন তেখেতসকললৈ আমি আমাৰ বাহিনীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই প্ৰেডৰ পাছতে সকলো উপস্থিত থকা দৰ্শকবৃন্দবোৰ আমাৰ ফেমিলি লাইনৰ পৰিবাৰসকলৰ সকলোকে লঘু আহাৰ গ্ৰহণৰ হেতু আমি অপেক্ষা কৰিবৰ বাবে আপোনালোকক খন্তেক সময় ধৈৰ্য ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া পাছফালে দেখিবলৈ পাইছে কি ধৰণে তেখেতসকলে আজিৰ পৰা আৰক্ষী হ'লো বুলি তেখেতসকলে ফূৰ্তি কৰিছে।